আপোনালোকৰ আশা কৰো সকলে ভালে কুশলে আছে মই বৰ্ণালীয়ে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিও লৈ হৈ গল মুৰত একো এটা লগোৱা নাই আৰু চুলিখিনি বহুত বেছি ড্ৰাই হৈ গৈছে বা বেয়া হৈ গৈছে সো আজি ভাবিলো ঘৰতে যেটুকা গছ এডাল আছে পাত বিশেষকে বহুত বেছি নাই তথাপিও ভাবিলো যে কেইখনমান পাত চিঙি আনি মুৰত লগাই দিও বুলি তো বলক আমাৰ আজি ভিডিওটো আৰম্ভ কৰো এইডালে হৈছে যেটুকা গছডাল আৰু পাতখিনিও বহু ওপৰত আছে তো পাতখিনি পাৰিবৰ কাৰণে মই কিবা যোগাৰ লগাব লাগিব চাও কেনেদৰে পাৰিব পাৰো পাতখিনি পাৰিবৰ কাৰণে মই এখন টুল লৈ আহিলো আৰু এতিয়া এই টুলখনৰ ওপৰত উঠিব লাগিব আৰু তাৰ পিছতহে যেটুকা পাতখিনি মই পাৰিব পাৰিম এয়া যেটুকা পাত চিঙি ললো আৰু মই এতিয়া জবা ফুলৰ পাতক কেইখনমান ইয়াত দি দিম এয়া জবা ফুলৰ গছ হয় আৰু ইয়াৰ পৰা পাত চিঙি অকমান দি দিম যেটুকা পাত আৰু জবা ফুলৰ পাতখিনি চিঙি আনিলো এতিয়া এইখিনি মই গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি লম এতিয়া এইখিনি মই গ্ৰাইণ্ডাৰৰ জাৰ এটাত লৈ লৈছো এইটো মিডিয়ামটো হয় আৰু ইয়াতে দি পেলাই মই এইখিনি গ্ৰাইণ্ড কৰি লম পাতখিনি মই গ্ৰাইণ্ড কৰি ললো আৰু এতিয়া মই এইখিনি বাটি এটাত উলিয়াই লম পাতখিনি দুটা বাটিত উলিয়াই ললো ডাঙৰ বাটিটোত উলিয়াখিনি মই বাৰু মূৰত লগাম আৰু সৰু বাটিটোত উলিয়াখিনি বেটিৰ হাতত লগাই দিম তাই জিদ কৰি আছে যে হাতত লগাব বুলি ছটাই কাৰণে অকমান বাটিত উলিয়াই থৈ দিলো এতিয়া মই যেটুকা পাতখিনি চুলিত এপ্লাই কৰি লম গাইস চুলিত হেনাখিনি লগাই ললো আৰু ইপিনে ইয়াতো অকমান লাগি গল একো নাই যেনিবা মই ব্ৰাছ ব্যৱহাৰ নকৰো আৰু এয়া চাওক হাতখনৰ অৱস্থা কেনেকুৱা হ'ল মই এই কালাৰটো খুবেই ভাল পাওঁ আৰু সেই কাৰণে একচুয়ালি মই হাতে দিয়ে লগাও ব্ৰাছ ব্যৱহাৰ নকৰো আৰু ইয়াৰ গন্ধটো বিৰাট ভাল লাগে মোৰ ইয়াৰ গন্ধটো মানে যেটুকাৰ গন্ধটো আৰু যেটুকাৰ কালাৰটো এনেকৈ ভালে মোৰ হাতখন বহুত বেছি ভাল লাগে সো সেই কাৰণে মই আসলতে ব্ৰাছ ব্যৱহাৰ নকৰো আৰু এতিয়া ছোৱালীজনী গা ধুৱাব লৈ যাম তাই যেহেতু হাতত লগাব অকমান তো আগতে গা ধুৱাই লৈ আহো আৰু তাৰ পিছতহে তাই হাতত লগাই দি দিম তো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকক তাই গা ধুৱাই লৈ আহিলো আৰু এতিয়া তাইৰ হাতত যেটুকাখিনি লগাই দিম বেটিৰ হাতত যেটুকাখিনি লগাই দিলো আৰু মোৰ মূৰত লগোৱা যেটুকাখিনি শুকাবৰ কাৰণেও যেহেতু অলপ সময় লাগিব তো তেতিয়ালৈকে মই আমাৰ ঘৰৰ ড্ৰয়িং ৰুমটো অলপ ঠিক কৰি লৈছো সৰু বাচ্চা থকা ঘৰ মানে ডেইলি লেট্ৰা হৈ থাকে আৰু লগতে পূজাও আহি আছে তাৰ বাবে মই আজি ভাবিছো অলপ কাপোৰ উলিয়াই লম সকলোবিলাক কাপোৰ এদিনত ধোৱা সম্ভৱ নহব সো অলপ অলপকে ধুব লাগিব তো আজি অলপ উলিয়াই লৈছো আৰু বাকিখিনি পিছত উলিয়াই লম
মাছখিনি মোৰ ওলোৱা হৈ গৈছে আৰু লগতে এই জেতুকাপাত লগাইছিলোঁ যে এইখিনিও মোৰ শুকাই গৈছে প্ৰায় তো এতিয়া মই এইখিনি ধুই ল'ম তো আপোনালোকক লগ পাই আছোঁ অলপ পিছত হে গাইজ চুলি ধুই গা ধুই আহি গ'লোঁ আৰু এতিয়া বাজিছে 12:30 তো এতিয়া মই দুপৰীয়াৰ খানা ৰেডি কৰিম আজি মই দুপৰীয়াৰ সাজত বনাম সৰু মাছৰ চৰচৰ লগতে থাকিব কচুৰ এটা চাটনি দালিটো আৰু লাগিবই কম্পালচাৰি সেইটো আমাৰ দিনবেলাই আমাৰ দালি লাগেয়ে এওঁলোকে মানে দালি অবিহনে খাব নোৱাৰে তো দালি থাকিব সৰু মাছৰ চৰচৰি কচুৰ পিটিকা আৰু কি বনাওঁ বাৰু আপোনালোকক দেখুৱাম তো আপোনালোকে ভিডিঅ'তে শেষলৈকে চাই থাকক তো বলক এতিয়া আমি ৰেচিপিৰ মাজলৈ আহোঁ সৰু মাছৰ চৰচৰিখন বনাবৰ কাৰণে মই তেল গৰম হ'বলৈ দি ল'লোঁ আৰু তেলখিনি গৰম হোৱালৈকে সৰু মাছখিনিত মই হালধি আৰু নিমখ সানি ল'ম এই মাছখিনিত কেইটামান বাটা মাছৰ পোৱালি আছে সেইকেইটা মই এই চৰচৰিখনত নিদিওঁ চ' এইখিনি মই সাইড কৰি থৈ দিছোঁ এনেই ভাজি এইখিনি মই লৈ ল'ম আৰু এতিয়া এই সৰু মাছখিনিত মই হালধি আৰু নিমখ সানি ল'ম Now I've learned to never help you out 'cause I'm done cleaning up your mess found myself in my regrets I've become ইপিনে তেলখিনিও গৰম হৈ গৈছে তো মাছখিনি এতিয়া মই ভাজি লৈছোঁ মাছখিনি মোৰ ভজা হৈ গৈছে এতিয়া এইখিনি মই প্লেট এখনত উলিয়াই ল'ম আৰু মাছ ভজা সেই একেখিনি তেলতে এতিয়া মই দি দিম সৰু সৰুকৈ কাটি লোৱা দুটা আলু আৰু সৰু সাইজৰ দুটা পিয়াজ আলুখিনি আমি 5 মিনিট সময় ভাজি ল'ম আৰু 5 মিনিট সময় সিজিবলৈ দি আলুখিনি আমি এতিয়া এটা পেষ্ট বনাই ল'ব লাগিব গ্ৰাইণ্ডাৰৰ পেষ্টটো বনাই ল'ম আৰু পেষ্টটো বনাবৰ কাৰণে মই লৈছোঁ বগা সৰিয়হ অলপ কোন জলকীয়া লৈছোঁ 4টা আৰু 4 কোহা লৈছোঁ নহৰু এতিয়া এইখিনিয়ে মই গ্ৰাইণ্ডাৰত পেষ্ট বনাই ল'ম গোটেই সামগ্ৰীখিনি আপোনালোকে আপোনালোকৰ পছন্দ মতে কম বেছি কৰি ল'ব পাৰিব আজি মোৰ লগত ডাঙৰ জলকীয়া নাছিল কাৰণে সৰু জলকীয়া লৈছোঁ এয়া পেষ্টটো মই ৰেডি কৰি ল'লোঁ আৰু এইটো এতিয়া কাৰণে মই সাইডত থৈ দিম ইপিনে সিজিবলৈ দি থকা আলুখিনিত এতিয়া মই এড কৰি দিম হালধি আৰু নিমখ সৰি হালধি আৰু নিমখখিনি দিয়াৰ সময়ত কেমেৰাটো কেনেবাকৈ অফ হৈ গৈছিল তো সেইখিনি দিয়াটো আপোনালোকক দেখুৱাব নোৱাৰিলোঁ হালধি আৰু নিমখখিনি দিয়াৰ পিছতো আলুখিনি অলপ ভাজি লৈ সফট কৰিব লাগিব আৰু মোৰ আলুখিনি সফট হৈ গৈছে আৰু এতিয়া মই ইয়াত এড কৰিলোঁ বনাই লোৱা পেষ্টটো পেষ্টখিনি দিয়াৰ পিছত আলুখিনিৰ লগত পেষ্টখিনি যাতে ভালদৰে মিহলি হৈ যায় তেতিয়ালৈকে আমি ভাজিব লাগিব আৰু তাৰ পিছত আমি ইয়াতে এড কৰিব লাগিব পানীখিনি আপোনালোকে আপোনালোকৰ পছন্দ মতে এড কৰিব পাৰিব পেষ্ট বনাই লোৱা গ্ৰাইণ্ডাৰৰ সেই জাৰটোতে মই অলপ পানী দি লৈছোঁ আৰু এইখিনি পানীয়ে মই এতিয়া মোৰ চৰচৰিখনত দি ল'ম আৰু পানীখিনি দিয়াৰ পিছত চৰচৰিখন ভালদৰে উতলি মাৰিবলৈ দিম আঞ্জাখনে ধুনীয়াকৈ উতলি মাৰিছে আৰু এতিয়া মই ইয়াত দি দিম ভাজি লোৱা সৰু মাছখিনি দিয়াৰ পিছত আলুখিনি সিজালৈকে আমি ৰখিব লাগিব আৰু আলুখিনি সিজি উঠিলেই আমাৰ আঞ্জাখন ৰেডি হৈ যাব আলুখিনিও ধুনীয়াকৈ সিজি গৈছে তো চৰচৰিখন মোৰ ৰেডি তো গেছটো অফ কৰাৰ আগতে ইয়াত মই দি দিম সোৱাদটো আৰু বেছি ভাল কৰিবৰ কাৰণে অলপ চেনি এইটো অপচনেল হয় যদি আপোনালোকে মিঠা খাব নিবিচাৰে তেতিয়াহ'লে এইটো বাদ দি দিব এয়া ৰেডি হৈ গ'ল মোৰ সৰু মাছৰ চৰচৰি আৰু এতিয়া মই বনাম কচু আলু কোৱাছৰ পিটিকা এইখিনি মই দালিত সিদ্ধ দিছিলোঁ আপোনালোকে চাগে দেখিয়ে ধৰিব পাৰিছে এতিয়া মই দুটা বাটি লৈছোঁ এটা বাটিত মই লৈ ল'ম আলু আৰু কচুখিনি যিটো বাটিত মই পিয়াজ আৰু সৰু জলকীয়া লৈছিলোঁ সেই বাটিটোতে মই আলু আৰু কচুখিনি লৈ ল'ম আৰু আনটো বাটিত ল'ম মই আলু আৰু কোৱাছ আৰু সেই বাটিটোত মই অকল সৰু জলকীয়াহে লৈছোঁ তো এতিয়া কচু আলুৰ পিটিকাখনত
মই দি দিম কেঁচা তেল মানে কেঁচা সৰিয়হৰ তেল আৰু পিঁয়াজ সৰু জলকীয়া আৰু কেঁচা তেলৰ সৈতে কচু আৰু আলুখিনিৰ পিটিকা বনাই ল'ম। কচু আলুৰ পিটিকাখন মোৰ প্ৰায় ৰেডি আৰু এতিয়া ইয়াত মই দিম টেষ্ট অনুসৰি নিমখ আৰু অলপ নেমু। আপোনালোকৰ যদি ঘৰত থাকে তেতিয়াহ'লে ধনিয়া পাতো দি ল'ব। মোৰ আজি নাই লগত ধনিয়া পাত, তো মই দিয়া নহ'ল। তো এতিয়া নিমখ আৰু নেমুখিনি দিয়াৰ পিছত এবাৰ ভালদৰে আকৌ মাখি ল'ম। কচু আলুৰ পিটিকাখন হৈ গ'ল আৰু এতিয়া মই পিঁয়াজ আৰু আলুৰ পিটিকাখন বনাম। তাত দি দিলোঁ মই অলপ ঘি আৰু ঘিখিনি দিয়াৰ পিছত গোটেইখিনি ধুনীয়াকৈ মিলাই ল'ম আৰু এতিয়া দি ল'লোঁ মই নিমখ। এয়া খাবৰ বাবে ৰেডি হৈ গ'ল মোৰ আজি দুপৰীয়া সাজৰ থালখন। ইয়াতে আকৌ কেইটামান ভাজি লোৱা সৰু মাছ লৈছোঁ। এইকেইটা মাছ যে মই আগতে উলিয়াই থৈ দিছিলোঁ সেইকেইটা মাছেই ভাজি লৈ লৈছোঁ। তো এতিয়া খাই লৈছোঁ। খাই বৈ আজৰি। আশা কৰোঁ আমাৰ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। ছোৱালীজনীয়ে দেখাই আছে তাই হাতখন জেতুকা লগাই দিছোঁ যে হাতখন দেখাই আছে আপোনালোকক। আশা কৰোঁ আমাৰ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভাল পালে তেতিয়াহ'লে আমাৰ চেনেলটোক লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি ছাবস্ক্ৰাইবৰ কাষতে থকা বেলটো মাৰি অল কৰি ল'ব। তো আজি ব্লগটো ইমানতে সামৰণি মাৰোঁ। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰে সৈতে। তেতিয়ালৈকে সকলোৱে ভালে থাকক, সুস্থ থাকক। বাই বাই।